my dear students, আমি ইয়াৰ আগৰ যেটো অংশ আছে ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ পৃষ্ঠা নং আমি আছিলো 28 নম্বৰ পৃষ্ঠাত হয়নে মনত পৰিছে তাৰ পিছত চোৱা আমি ইয়াত শেষ কৰিছিলো অমঙ্গল কৰা হয় ছাত্ৰসকলৰ মনৰ গতি মুকলি কৰি দিলে হ'বলৈ আমি সকলো সুবিধা দিব লাগিব তেওঁলোকক পঢ়লৈ ওলাবলৈ দিব লাগিব সেসুকৰ দেমদেউকা কৰি ৰাখিলে নহব বুলি আমি এটা সামৰি মাৰিছিলো ঠিক আছে তো আমি পঢ়ি আছিলো কি ছাত্ৰ জীৱন আৰু আমি সমাজ সেৱা ছাত্ৰ জীৱন কালত আমি সমাজৰ লগত কেনেকৈ সংলগ্ন হ'ব লাগিব আমি কোনটো আদৰ্শৰে আগবাঢ়িব লাগিব সেই বিষয়ে আমি অধ্যয়ন কৰি আছিলো না ইয়াৰ পিছৰ অংশখিনি আমি চাই যাওঁ কাৰ্যকৰী শিক্ষা ঠাই স্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে কৈছে কি আমি পঢ়াশুনা কৰাৰ পিছত আমি কি কৰো আমি চহৰমুখী হোৱাৰ এটা কথা চিন্তা কৰো চাকৰি বিচাৰি আমি হয়তো কোনো প্ৰাইভেট কোম্পানীত হওক বা চৰকাৰী চাকৰি হওক বা আমি ধন সম্পত্তি অকমান যোগাৰ কৰি ল'ব পৰাৰ পিছত গাঁওখন এৰি আমি থিতাবি ল'ব বিচাৰো চহৰ এখনত হয়নে না ইয়াত চোৱা কৈছে কাৰ্যকৰী শিক্ষাৰ ঠাই স্বৰূপে তাৰমানে আমি পঢ়াশুনা কৰি লোৱাৰ পিছত যিখিনি প্ৰেক্টিকেলি ব্যৱহাৰিক যিখিনি জ্ঞান আমি পালো তাক কাৰ্যকৰী কৰিবৰ কাৰণে তাত কৰ্মত নিয়োগ কৰিবৰ কাৰণে আমি কি কৰিব পাৰো ঠাই স্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে তাৰমানে আমি জীৱিকা উপাৰ্জন কৰিবৰ কাৰণে চহৰমুখী নহয় আমি গাঁৱতে এখন নিজৰ কাৰ্য আমি আৰম্ভ কৰিব পাৰো বুলি কৈছে তো এই 20 শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতা নিৰ্বিবাদে ৰাজত্ব কৰিছে তো ইয়াত এটা আশ্চৰ্য প্ৰকাশ কৰা এটি বাক্য হৈছে কি যে 20 শতিকাৰ তাৰমানে আমি মানে বিংশ শতিকা এতিয়া 2021 আৰু 2021 চনৰ মাজত চলি আছে সো এই 20 শতিকাৰ ঠিক মাজভাগতো আমাৰ কি হৈছে কি আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদ ৰাজত্ব কৰিছে অজ্ঞানতা মানে কি নুবুজা পঢ়াশুনা কৰিও আমি বহুত কথাৰ আচল অৰ্থ অনুধাৱন কৰিব নোৱাৰো তো সেই কাৰণে আমাৰ মাজত এতিয়াও কিছুমান অজ্ঞানতা থাকি গৈছে আৰু সেই অজ্ঞানতা সমাজত এতিয়াও বৰ্তি থকাৰ কাৰণে আমি আসল পথত আমি অগ্ৰসৰ হ'বগে পৰাগে নাই ইয়াতকৈ আৰু ধিক্কাৰৰ কথা কি হ'ব পাৰে তো ইয়াত লেখকে কি কৈছে যে ইয়াতকৈ আৰু ধিক্কাৰ দিবলৈ কথা কি আছে যে আমি গোটেই বিশ্ব এই শতিকাত কিমান দূৰ আগবাঢ়ি গ'লগে আমি যদি ইউৰোপিয়ান দেশবোৰ যদি চাওঁ আমেৰিকাৰ দেশ চাওঁ আমাৰ ওচৰৰে এছিয়াৰ যদি দেশবোৰ চাওঁ জাপান হৈছে চাইনা হৈছে তো মানুহে মংগল গ্ৰহত যোৱাৰ সপোন দেখিছে চন্দ্ৰত ভৰি দিছে আৰু কত কি কৰিছে কিন্তু আমাৰ সমাজত এতিয়াও অজ্ঞানতা বা কুসংস্কাৰ বুলি ক'ব পাৰি তো সেইবিলাক এতিয়াও কিন্তু এই যে বৰ্তি আছে বা এতিয়াও যে চলি আছে আৰু মানুহে সেইবিলাক কথা যে গুৰুত্ব দি আছে সেইটো লেখকৰ কাৰণে কি হৈছে এটা ধিক্কাৰ দিবলগীয়া কথা ডিমেশ্বৰ নেওগে ইয়াত কিন্তু আশ্চৰ্য প্ৰকাশ কৰিছে কৈছে আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ 300-400 বছৰ আগে যি অৱস্থাত আছিল আমাৰ দেশ অধিকাংশ লোক আজিও এই অৱস্থাতে চোৱা কৈছে যে ইংলেণ্ডৰ মানুহখিনিয়ে আজিৰ পৰা 300-400 বছৰ আগত বা ইউৰোপৰ দেশবিলাকৰ মানুহ বা আমেৰিকান দেশবিলাকৰ কথাটো কৈছে যে যেতিয়া বিশ্বৰ অন্য দেশৰ মানুহে 300-400 বছৰ আগত যেনে ধৰণৰ চিন্তা কৰিছিলে যেনে ধৰণৰ সংস্কৃতিৰ বশৱৰ্তী হৈ সামাজিক ব্যৱস্থাৰ বশৱৰ্তী হৈ চিন্তাধাৰাৰ বশৱৰ্তী হৈ তেওঁলোক আছিলে আজি আমি সেই তেনেকুৱা অৱস্থাত আছো তাৰ মানে কি অপ্ৰত্যক্ষভাৱে ক'বলৈ গ'লে আমি এতিয়াও 300-400 বছৰ তেওঁলোকতকৈ পিছ পৰি আছো এই কথাটো কৈছে যে ইয়াত 300-400 বছৰ আগে যি অৱস্থাত আছিল আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাতে আছে আমাৰ গাঁওবোৰত মাথো আমাৰ পুৰণি সভ্যতা শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায় কৈছে আমাৰ গাঁৱে হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ আধাৰ আৰু সেই গাঁওবোৰত কি হৈছে এটা কি কৈছে যে মাথোন পুৰণি অকমান সভ্যতা শিক্ষাৰ ব্যৱস্থা আৰু সাধনা অলপ অৱশেষ মানে থাকি যোৱা অংশখিনি আমি দেখিবলৈ পাই আছো কিন্তু অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা সেই অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে কৈছে কি যে আমি যিহেতু এটা দীৰ্ঘকালীন সময় অজ্ঞানতাৰ মাজত অতিবাহিত কৰিব লগা হৈছে আমি পৰিৱৰ্তিত সমাজৰ পৰিৱৰ্তনৰ লগত খোজ মিলাই যাব নোৱাৰাৰ কাৰণে আমাৰ সভ্যতা সংস্কৃতিৰ যিটো উন্নতিৰ যিটো লেখ ক'ৰবাত হয়তো ৰখি গৈছিলে স্তব্ধ হৈ গৈছিলে তাৰ কাৰণে কি কৈছে যে অনেক দিনৰ এই যিটো অজ্ঞানতা আমাৰ সমাজত যে বৰ্তি আছিলে তাৰ কাৰণে আমাৰ পুৰণি ভাল সভ্যতাটো লাহে লাহে কি হৈ আছে অসভ্যতালৈ গৈ আছে আৰু যি শিক্ষা আছিলে পুৰণি শিক্ষা ব্যৱস্থা এতিয়া মন কৰিবা 400 বছৰ আগতে যিসকল আমাৰ মহাপুৰুষসকল আছিলে শংকৰদেৱ মাধৱদেৱ তেওঁলোক
তো আজিৰ পৰা 500 600 400 বছৰ আগতে তেওঁলোক এনেকুৱা গতানুগতিক শিক্ষা ব্যৱস্থা নাথাকোতেও কিমান মহান কিমান শিক্ষিত কিমান গুণী জ্ঞানী আছিলে কিন্তু ইমান ধৰণৰ সা-সুবিধাপূৰ্ণ সমাজ এখনত শিক্ষা ব্যৱস্থাৰ ইমান আধুনিকৰণৰ সময়তো আমাৰ সমাজ কিন্তু বিকাশ নহয় লাহে লাহে অধপতিত হোৱা দেখা গৈছে সেই কাৰণে ইয়াত লেখকে কৈছে কি যে সেই শিক্ষা অশিক্ষা আৰু সেই সাধনাক আৰু যেটো সাধনা কৰি আগবাঢ়ি যোৱা যেটো কৰ্ম হেতু কি হৈছে কপটতাত পৰিণত হৈ গৈছে কৈছে আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি চোৱা আজি আমাৰ গাঁও যেটো গাঁৱৰ পৰাই ভাৰতৰ সংস্কৃতি আগবাঢ়িছিলে আমাৰ গোটেই সংস্কৃতি ভাৰতীয় সংস্কৃতি অসমীয়া সংস্কৃতি আসলতে গাঁও কেন্দ্ৰিক সংস্কৃতি আছিল সহজতা সৰলতা জীৱনৰ উচ্চ আদৰ্শ উচ্চ দৰ্শন তো হেবোৰ কি হৈছে অজ্ঞানতাৰ কাৰণে আৰু লাহে লাহে লীলাভূমি হৈছে লীলাভূমি মানে কি যত কোনোবাই লীলা কৰে বা কাৰ্য কৰে তো হেই কি হৈছে কুসংস্কাৰে ভৰি পৰিছে অন্ধবিশ্বাস কুসংস্কাৰ অজ্ঞানতাৰে ভৰি পৰিছে যাৰ কাৰণে আমি লাহে লাহে নিজৰ সংস্কৃতিটোক অপসংস্কৃতিলৈ পৰিৱৰ্তন কৰি আছো সভ্যতাক আমি অসভ্যতাত পৰিণত কৰি আছো কৈছে ঈশ্বৰে গাঁও সৃজিছে মানুহে নগৰ সৃজিছে তো ইয়াত লেখকে ক'ব বিচাৰিছে গাঁৱৰ সৌন্দৰ্যৰ কথা আসলতে অপ্ৰত্যক্ষৰূপে ক'বৰ কাৰণে লেখকে কি কৈছে গাঁওবোৰ আসলতে কোনে সৃজিছে কোনে সৃষ্টি কৰিছে ঈশ্বৰে সৃষ্টি কৰিছে আৰু ঈশ্বৰৰ সৃষ্টি সদায় মনোমোহা ধুনীয়া হয়নে না গৰিমাময় থাকে তো কৈছে কি ঈশ্বৰে গাঁও সৃজিছে কিন্তু মানুহে আকৌ কি সাজিছে নগৰ সাজিছে তাৰ মানে য'ত ঈশ্বৰৰ বসবাস নাই মানে কি বহুত বস্তু নাই সহজতা নাই সৰলতা নাই সাধুতা নাই সততা নাই হয় না কৈছে মানুহে নগৰ সাজিছে ঋষিসকলৰ পূজনীয়া গাঁৱত সোমাই আজি কি দেখিবা তো আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগৰ পৰাই আমাৰ ঋষিসকলে গাঁৱতেই থাকি সাধনা কৰি কুটিৰ বনাই শিক্ষা দীক্ষা আগবঢ়াই লৈ যোৱা তেনেকুৱা এখন গাঁৱত আজি তাৰিখত যদি আমি সোমাওঁ তেতিয়াহ'লে সেই সংস্কৃতিবোৰ আমি দেখিব পাম নে নেপাম সেইকাৰণে ইয়াত প্ৰশ্ন কৰিছে লিখকে কি যে আজিৰ গাঁৱত গ'লে সেই মহিমামণ্ডিত সংস্কৃতি যিটো আধাৰ আছিলে সেইটো জানো আমি দেখিবলৈ পাম না আমি নাপাওঁ আমাৰ মাজত কি হৈছে কৃত্ৰিমতাৰে ভৰি পৰিছে আমাৰ মাজত মিলা প্ৰীতি আমাৰ মাজত থকা বন্ধুত্বৰ ভাৱ আমাৰ মাজত থকা সততাৰ ভাৱ লাহে লাহে আঁতৰি গৈ আছে সেইকাৰণে কৈছে তেওঁ কি যে ঋষিসকলৰ পূজনীয়া গাঁৱত সোমাই আজি কি দেখিবা সকলো লোক অজ্ঞানতা অচেতন গাহৰিৰ দৰে পেট পুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে কৈছে গাঁৱত যি গাঁও আমাৰ ত্যাগৰ ভূমি আছিলে য'ত মানুহে ইজনৰ সিজনৰ কাৰণে ত্যাগ কৰিছিলে মানৱতাৰ কাৰণে ত্যাগ কৰি জীৱনটোক মহিমাময় কৰিছিলে সেই আদৰ্শৰে উদ্বুদ্ধ হৈছিলে যিটো আদৰ্শত নিজৰ লগতে নিজৰ সমাজখনৰ উত্তৰোত্তৰ কৰাৰ এটা হাবিয়াস আছিলে বা উৎসাহ এটা আছিলে লাহে লাহে মানুহ ব্যক্তিকেন্দ্ৰিক হৈ গৈ আছে অকল নিজৰ কাৰণে নিজৰ পৰিয়াল বা নিজৰ কাৰণে হে মানুহে চিন্তা কৰা হৈ গৈ আছে লাহে লাহে কৈছে কি সকলো লোক অজ্ঞানতা অচেতন গাহৰিৰ দৰে পেট পুহি থকাকে তাৰ মানে গাহৰি এটো জন্তু যিটো জন্তুৱে কেৱল নিজে খাই বৈ থকাতহে জীৱনটো ব্যস্ত থাকে নিজৰ সমাজৰ বেলেগে খাইছে নে নাই গাহৰিয়ে তাক লৈ কোনো চিন্তা নকৰে বা তাৰ কাৰণে কোনো ধৰণৰ দুশ্চিন্তা তাৰ মনত নাহে তো আমি লাহে লাহে ঈশ্বৰৰ সৰ্বোত্তম সৃষ্টি মানৱ হৈও আমি লাহে লাহে কি হৈছে জানুৱাৰ হৈ গৈ আছো কৈছে গাহৰিৰ দৰে পেট পুহি থকাকে আমি কি ভাবিছো নিজৰ জীৱনৰ লক্ষ্য বুলি ভাবি লৈছো কেৱল ধন সম্পত্তি যোগাৰ কৰা আৰু নিজৰ জীৱনক বিলাসময়ী কৰা সামাজিকতা সম্পূৰ্ণ পৰিহাৰ কৰি কেৱল নিজৰ উত্তৰোত্তৰ উন্নতি কৰিবৰ কাৰণে গোটেই জীৱনটো ব্যস্ত থকা আমাৰ যিটো স্বভাৱ হৈছে সেই কাৰণে ইয়াত লেখকে কৈছে কি যে জীৱনৰ লক্ষ্য বুলি ভাবিছে নিজৰ ঘৈণী আৰু ল'ৰা ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে এচি কটা মাটিৰ কাৰণে ভাই ভাই কটাকটি মৰামৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহাইছে কৈছে যে সৰু সুৰা কথাৰ কাৰণে মাৰপিট সম্পত্তিৰ কাৰণে অকমান মাটিৰ কাৰণে কৈছে কি আছোৱা এচি কটা মাটিৰ কাৰণে তাৰমানে অকমান মাটিৰ কাৰণে কি কৈছে ভাই ভাই মাৰপিট খৰিয়াল দ্বন্দ্ব কাজিয়া কৈছে যে ভাই ভাই কটাকটি হৈছে মৰামৰি হৈছে আৰু কাছাৰী ঘৰ মানে কি কোৰ্টলৈ তো আগত আমাৰ সমাজ ব্যৱস্থাত গাঁৱৰ ব্যৱস্থাত কি আছিলে যেতিয়া দুজন মানুহৰ মাজত কিবা খৰিয়াল হয় বা কাজিয়া হয় বা মনৰ অমিল হয় তেতিয়া গোটেই গাঁওখনৰ মুখিয়ালসকলে মিলি তেওঁলোকৰ মাজত থকা যিটো কাজিয়াৰ যিটো কাৰণ আছিলে সেই কাৰণক
এই সমাধানটো তেওঁলোকে উলিয়াই দিয়ে আৰু সেই কাজিয়া আমাৰ গাঁওখনৰ মাজতে কাজিয়াৰ সমাধানৰ সূত্ৰ উলিয়াইছিলে আৰু দুইটা পৰিয়াল বা দুজন মানুহৰ মাজত মিলাপ্ৰীতি কৰাই দিছিলে আজিকালি কি হৈছে সৰু এটা কাজিয়া হোৱাৰ লগে লগে মানুহ পুলিচ থানাত গৈ কেছ দিয়ে তাৰপাছত সৰ্বশেষত ক'ত যাব লগা হয় কাছাৰী কোৰ্টলৈ যাব লগা হয় গাঁৱত মানে কি আমি গাঁৱৰ যিটো সংস্কৃতি পাহৰি গাঁৱৰ মুখিয়ালসকলে কৰি দিয়া বিচাৰ পদ্ধতিক আমি আঁতৰাই আমি কি কৈছোঁ চহৰমুখী যিটো সংস্কৃতি তাৰমানে কাছাৰীত গৈ সেই সমস্যাটোৰ নিবাৰণ কৰাৰ বা সেই কাজিয়াটো নিবাৰণ কৰাৰ যিটো পদ্ধতি আমি সেইটো কৰি কষ্ট পাই আছোঁ কৈছে যে কাছাৰী ঘৰলৈ আহি পাপৰ বেয়া হৈছে কৈছে কানি ভাং আদিত অনেক মজি আছে আৰু চাৰিওফালে দেশত কত কি কাণ্ড হ'ব লাগিছে তাক খাই নে কাণতে পিন্ধে ক'ব নোৱাৰে কৈছে যে কানি খাই তাৰমানে নিচাযুক্ত দ্ৰব্য সেৱন কৰি ড্ৰাগছ কানি ভাং সেইবোৰ খাই আমাৰ ল'ৰাবিলাক আমাৰ ডেকাসকল বা আমাৰ সমাজৰ মানুহবিলাক কি হৈছে ক'ব নোৱাৰা হৈছে ক'ত কি ঘটিছে কাৰ লগত কি হৈছে কোনোবা সুখত আছে দুখত আছে কাৰোবাৰ সহায় কৰিব লগা আছে কাৰোবাৰ পৰা সহায় পাব লগা আছে মই এটা সমাজখনত মই নিজকে ভাল কৰি ৰখাৰ আদৰ্শৰে মই উদ্বুদ্ধ হ'ব লাগে সেইবিলাক কথা এতিয়া দূৰৰ কথা হৈ গৈছে কৈছে ক'ত কি ঘটিছে সেইবিলাক ক'ব নোৱাৰা হৈছে কৈছে যে কাণত পিন্ধে ক'ব নোৱাৰে তাক খাই নে কাণত পিন্ধে তো দেশত কত কি কাণ্ড চাৰিওফালে ঘটি আছে আমাৰ এতিয়া সমাজখন এনেকুৱা হৈছে যে সুপ্ত নিচিনা হৈ গৈছে ক'ত কি ঘটিছে কিবা এটা কথা শুনিলে বা জানিলে তেওঁলোকে এইটো নাজানে যে তাৰ মূল কথাটো নাজানে এনেকুৱা এটা অৱস্থা আহি গৈছে এটা ইমান শিক্ষাত আগবাঢ়ি থকা জ্ঞানত আগবাঢ়ি থকা সমাজ এখন লাহে লাহে ৰখা তলত যাবলৈ আৰম্ভ কৰিছে কৈছে দুহালিচা মাটিৰ খেতি ল'ৰা ছোৱালীয়ে ঘৰুৱাল মানুহ লোন তেলকণৰে পৰা মণি কেৰু চিলমাই চুবুৰীয়ালৈকে সকলো বস্তু লৈ পুহ যাবলৈ আশা পালি আছে কৈছে যে দুহালিচা মাটিৰ খেতিত ল'ৰা ছোৱালীয়ে ঘৰুৱাল মানুহ লোন তেলকণৰে পৰা মণি কেৰু চিমলাই চুবুৰীয়ালৈকে সকলো বস্তু লৈ কি কৰিছে পুহ যাবলৈ আশা কৰি পালি আছে উন্নতিৰ ফালে সমলি ধাউতি নাই তাৰমানে নিজৰ মাজত ব্যস্ততা থকাৰ কথাটো কৈছে যে অকমান মাটিডৰাতে কৰা খেতিতে নিজে সন্তুষ্ট হয় তাৰ মাজতে মজি আছে বিশ্ব কিমান আগবাঢ়ি গৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে বেলেগবোৰ দেশৰ উন্নতিৰ যিটো ৰেখা আছে কিমান দূৰ ওপৰলৈ উঠি গৈছে সেইটোৰ বিষয়ে কাৰো কোনো ধ্যান নাই এই কথাটো কৈছে উন্নতিৰ ফালে সমলি ধাউতি নাই কাৰো ৰাপ নাই দিন যোগ কাপোৰ নেফাটক কৰি কাল বঞ্চিছে কৈছে যে দিন গুচি যাওক কিন্তু কাপোৰ নেফাটক বুলি কি কৰিছে কাল বঞ্চিছে মানে সময় পাৰ কৰিছে উদৰ 7 পুৰুষ মৰিল কেঁচা মাছ খাই বান্দৰৰ 7 পুৰুষ মৰিল ঢাল কোবাই তো এই বচন এইটো এটা বচন হয় আমাৰ সমাজত এনেকুৱা ঢেৰ বচন প্ৰচলিত আছে এই বচন মাতি নিজকে উদ আৰু বান্দৰৰ খাইত বহাই ৰাখিছে কৈছে তো উদৰ 7 পুৰুষ মৰিল কেঁচা মাছ খায় তাৰমানে উদ বুলি যিটো এটা প্ৰাণী আছে পানীত থাকে সি কেঁচা মাছ খুবকৈ খায় তো কেঁচা মাছ খাই তাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম জীয়াই থাকে আৰু তেনেকৈ মৰি থাকে এই কোনো ধৰণে নিজৰ খাদ্যৰ পৰিৱৰ্তন নঘটায় বান্দৰৰ 7 পুৰুষ মৰিল ঢাল কোবাই তো তেনেকৈ বান্দৰৰো যিটো নিজৰ চৰিত্ৰ আছে বান্দৰে নেৰিলে উদে নিজৰ চৰিত্ৰ নেৰিলে তো আমাৰ মানুহবিলাকেও পুৰণি সংস্কৃতিৰ চৰিত্ৰটো নেৰি বিকাশৰ পথত অগ্ৰসৰ হোৱাৰ যিটো মানসিকতা আছে সেইটো পোষণ কৰিব পৰা নাই তাৰমানে আমি যি আছোঁ তাতে ভাল হৈছোঁ এই সন্তুষ্টিৰ কাৰণে আমি লাহে লাহে কি হৈ আছোঁ আমি অজ্ঞানতাৰ ফালে গৈ আছোঁ আমাৰ অপসংস্কৃতিৰ ফালে গৈ আছোঁ পুখুৰীৰ পানী আৰু নদীৰ পানীৰ মাজত পাৰ্থক্য ডাঙৰ এটা আছে কি জানা পুখুৰীৰ পানী সদায় বন্ধ হৈ থাকে ইফাল সিফাল নাযায় যাৰ কাৰণে তাত লেতেৰা বহুত হয় মলিয়ন সৃষ্টি হয় কিন্তু নদীৰ পানী সতত প্ৰবাহমান কাৰণে তাত মলিয়ন বা লেতেৰা জমা হ'ব নোৱাৰে আমাৰ চিন্তাধাৰা আমাৰ জ্ঞান শিক্ষা যদি আমাৰ ভাৱবোৰ যদি আমি যদি বন্ধ কৰি দিওঁ তেতিয়াহ'লে তাত কি হ'ব বেয়া ভাৱৰ সৃষ্টি হৈ যাব জীৱন সতত প্ৰবাহমান বিষয় হয় নতুন নতুন পৰিৱৰ্তনৰ ধাৰাক নিজকে গতিময় কৰিব পৰাটো কিন্তু খুব প্ৰয়োজন আছে আমি যদি কৰিব নোৱাৰোঁ তেতিয়া কি হ'ব আমাৰ সংস্কৃতিটো গৈ লাহে লাহে কি হ'ব কুসংস্কাৰত পৰিণত হ'ব আমি যিমান জানো যিটো কৰিছোঁ সেইটোৱে ভাল বুলি ভাবাৰ মানসিকতা যেতিয়াৰ পৰা আহিব তেতিয়া আমি নিজক পৰিৱৰ্তন কৰিবগে নোৱাৰিম
কৈছে কুৰচুত কপতে আমাৰ গাঁওবোৰ খুলি খুলি খাইছে মানুহৰ মাজত কপটতা ভেদভাৱ মিছা মাত মতা সেইবোৰ কথাৰ কাৰণে গাঁৱৰ মানুহবিলাকৰ স্বভাৱ লাহে লাহে সম্পূৰ্ণ বেয়া হৈ গৈ আছে গাঁৱত এটিৰ ভাল দেখিলে তাৰ লগতে নিজেও উধাবলৈ চাওক চাৰি কেনেকৈ সেইটোকে নমাই আকৌ তেওঁলোকৰ খাইতে থব পাৰিব তাৰ চিন্তাত ৰাতিও টোপনি নাহে কৈছে যে ইয়াত কি কৈছে যে গাঁৱত যদি কাৰোবাৰ যদি ভাল হয় তেতিয়াহ'লে সেই ভালজনৰ লগত নিজেও কৰ্ম উদ্যমেৰে আগবাঢ়ি যোৱাৰ চিন্তা নকৰি কেনেকৈ তাক পেলাই লৈ তাৰ স্থান ল'ব পাৰি সেইটো মানসিকতাহে গুজ মেলি উঠিছে সেই কথাটো ইয়াত কৈছে ইয়াত কি গাঁৱত এটিৰ ভাল দেখিলে তাৰ লগতে নিজেও উধাবলৈ চাওক চাৰি কেনেকৈ সেইটোকে নমাই আকৌ তেওঁলোকৰ শাৰীত থ'ব পাৰিব তাৰহে চিন্তাত মানুহৰ টোপনি নোহোৱা হৈ গৈছে কাৰোবাৰ উন্নতি দেখি ঈৰ্ষা নকৰি আমিও তাৰ সমানে কৰ্মোদ্যমেৰে সেই কৌশলেৰে আগবাঢ়ি যোৱাৰহে চিন্তা কৰিব লাগে না কি তাক আমি নমাই লৈ তাৰ স্থানত বহাটো আমি চিন্তা কৰিব লাগে তো আমাৰ যেহেতু সংস্কৃতি অপসংস্কৃতিলৈ পৰিণত হৈছে আমাৰ জ্ঞান অজ্ঞানতাত গৈ আছে গতিকে মানুহে আচল জীৱনটো জীয়াই নগৈ কৃত্ৰিমভাৱে বা বহুত যাক আমি কওঁ শ্বৰ্টকাটত বহুত বস্তু পাব বিচৰাৰ কাৰণে কি হৈছে আমি ৰখাতলৈ গৈ আছোঁ কৈছে যে ৰাতিও চিন্তা টোপনি নাই একেডোখৰ মাটিতে সাৰ জাবৰ দি কেনেকৈ তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি কেনেকৈ গৰু জাতিটোক ভালদৰে পোহপাল দি নিজৰ অৱস্থা অলপ টনকিয়াল কৰিব পাৰি লোকৰ হাত মুখলৈ নাচাই কেনেকৈ নিজেই নিজৰ লাজ নিবাৰণ কৰিবৰ কাৰণে কানিডোখৰ উলিয়াই ল'ব পাৰি তালৈ মন কাণ নাই ইয়াত কি কৈছে যে একেডোখৰ মাটিতে একেডৰা মাটিতে আমি পাৰম্পৰিকভাৱে যিবোৰ খেতি কৰি আছিলোঁ আৰু সেই খেতি পাৰম্পৰিক খেতিৰ কাৰণে যিমান আমি তাৰ পৰা শস্য পাইছিলোঁ সেই শস্যক সিমানেই কষ্ট কৰি একেডৰা মাটিতে বেছি শস্য উৎপাদন কৰিব পাৰি নেকি আধুনিক প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানৰ প্ৰয়োগৰ দ্বাৰা আমি সেইটো কৰিব পাৰোঁ কিন্তু ইয়াত কি কৈছে যে একেডোখৰ মাটিতে সাৰ জাবৰ দি কেনেকৈ তাৰ পৰা বেছি সৰহ শস্য উলিয়াব পাৰি কেনেকৈ গৰু জাতিটোক পোহপাল দি আমি গাখীৰৰ বিজনেছ কৰিব পাৰোঁ গাঁৱৰ পৰম্পৰা হিচাপে প্ৰত্যেকখন ঘৰতে কি থাকে আমি গৰু পুহোঁ হয়নে নহয় কিন্তু কেতিয়াও আমি সেই গৰুক ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰি তাৰ পৰা গাখীৰ বেছি দুপইচা ইনকাম কৰাৰ কথা জানো আমাৰ মানুহে চিন্তা কৰে দুই এজনে কিন্তু বেছিভাগ মানুহে কি কৰে গৰুটো এনে পুহি ৰাখে হয় না তো ইয়াত কি কৈছে যে কেনেকৈ গৰু জাতিটোক ভালদৰে পোহপাল দি নিজৰ অৱস্থা অলপ টনকিয়াল কৰিব পাৰি নিশ্চয় পাৰি আজিকালি তোমালোকে জানা প্ৰত্যেক গাঁৱতে বা গাঁৱৰ ওচৰতে কোনোবা এখন চহৰত গাখীৰৰ কিমান বেছি প্ৰয়োজনীয়তা আছে তো আমি যদি গাঁৱত যদি গৰুটো যদি ব্যৱসায়িক ভিত্তিত কৰিবৰ কাৰণে যদি গৰু যদি পুহিলোঁ হয় আমি সেই গাখীৰ যদি বিক্ৰী কৰিলোঁ হয় তেতিয়াহ'লে আমি তাৰ পৰা ভাল দাম পালোঁ হয় আমাৰ আৰ্থিক অৱস্থা অকণমান টনকিয়াল হ'লে হয় কিন্তু আমাৰ আচল সম্পদ তাক আমি ব্যৱহাৰ কৰিবগৈ পৰা নাই সেই কথাটো কৈছে ইয়াত লোকৰ হাতমুখলৈ নাচাই কেনেকৈ নিজে নিজৰ লাজ নিবাৰণ কৰিবৰ কাৰণে কানিডোখৰ উলিয়াই ল'ব পাৰে তালৈ মন কাণ নাই তো আমাৰ মানুহৰ এতিয়া ৰাপ ধাউতি মন কাণ তালৈ নাই স্বাৱলম্বিতাৰ প্ৰতি নাথাকি পৰলম্বিতাৰ প্ৰতি আছে কিন্তু ইয়াত লেখকে কৈছে কি কেনেকৈ নিজৰ অৰ্থনৈতিক অৱস্থা গাঁৱতে থাকি আমি টনকিয়াল কৰিব পৰা ব্যৱস্থা ঢেৰ আছে ধৰা পুখুৰী খান্দিলোঁ মাছ পুহিলোঁ মাছ বিক্ৰী কৰিলোঁ বা এজনী গাই বা দুজনী তিনিজনী চাৰিজনী কৰিলোঁ গাখীৰ বেচিলোঁ আজিকালি হোটেলত কিমান ধৰণৰ মিঠাই পোৱা যায় আৰু প্ৰত্যেকটো মিঠাইৰ কাৰণে গাখীৰৰ প্ৰয়োজন হয় আজি আমাৰ গাঁওবিলাকৰ সমাজত 50 টকা 60 টকা লিটাৰ গাখীৰ বিক্ৰী হৈ গৈ আছে তো আমি যদি আমি কেইজনীমান আমি যদি গৰু যদি পুহোঁ আৰু গাখীৰৰ যদি ব্যৱস্থা কৰোঁ তেতিয়াহ'লে আমি ক'ৰবাত বাহিৰত গৈ আমি চাকৰি কৰাৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব আমি গাঁওখনতে নিজৰ অৱস্থা আমি টনকিয়াল কৰি ল'ব পাৰিম কৈছে যি জাতিয়ে লোকৰ হাত মুখলৈ নেচালে নিজৰ ল'ৰা ছোৱালীৰ লাজ নিবাৰণ কৰিব নোৱাৰে সেই জাতিৰ সভ্যতা সোপানৰ কিমান তলখাপত আক্ষেপ প্ৰকাশ কৰিছে ইয়াৰ লেখকে কি যে যিটো জাতিয়ে নিজৰ বলৰ চেষ্টাত নিজৰ ল'ৰা ছোৱালীক পোহপাল দিব নোৱাৰে তাৰ লজ্জা নিবাৰণ কৰিব নোৱাৰে আৰু তাৰ লজ্জা নিবাৰণ কৰিবৰ কাৰণে সদায় পৰৰ মুখত চাই থাকিব লগা হয় পৰমুখাপেক্ষী হ'ব লগা হয় সেইখন কিন্তু জাতি একেবাৰে সভ্যতাৰ তলত স্থান তেওঁ দিছে আৰু তাতে আক্ষেপ প্ৰকাশ কৰিছে যে আমাৰ গাঁওবোৰৰ চৰিত্ৰ সলনি হৈ যোৱাৰ কাৰণে
আমাৰ কৃষি ভিত্তিক জীৱনৰ চৰিত্ৰ সলনি হৈ যোৱাৰ কাৰণে আমি চহৰমুখী হৈ যোৱাৰ কাৰণে কুসংস্কৃতিৰ বাহক হোৱাৰ কাৰণে আমি নিজৰ পৰিচয় হেৰুৱাই পেলাইছোঁ আমাৰ নিজৰ শৌৰ্য বীৰ্য সামৰ্থ্যক আমি হেৰুৱাই পেলাইছোঁ লাহে লাহে তো ইয়াত আচলতে লেখকে আক্ষেপ প্ৰকাশ কৰিছে যে আমি আমাৰ কাৰ্যক্ষেত্ৰ আমাৰ গাঁৱতে কৰি মেলি আমাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ বহুত সম্ভাৱনা আছে কিন্তু আমি তালৈ মন কাণ নিদিওঁ বুলি ইয়াত লেখকে আক্ষেপ কৰিছে যিয়ে নহওক তো আজি ইমানতে সামৰোঁ নেক্সট ক্লাছত ইয়াৰ পিছৰ অংকখিনি মই তোমালোকক পুৱাই বুজাই দিম দেই অ'কে দেন বাই বাই